हेलो स्टूडेंट्स आजर এই ভিডিওটো মেট্রিক পরীক্ষা 2026 দেওয়া সকল ছাত্রছাত্রীর বাবে বহুত ইম্পর্টেন্ট হয় কারণ আজর এই ভিডিওটো আলোচনা করে মেট্রিক পরীক্ষা যদি কোনোবা স্টুডেন্ট অ্যাসামিজ সাবজেক্টত ফেল করে তেনেহলে গ্রেস মার্ক দেবনে নাই মোক বহুত স্টুডেন্টে কমেন্ট কৰি আছে মেট্রিক পরীক্ষাত অ্যাসামিজ সাবজেক্টত যদি ফেল হও তেনেহলে গ্রেস মার্ক দেবনে নাই তোমালোকে যদি আজর এই ভিডিওটো সম্পূর্ণ চোৱা তেনেহলে জানিব পারবে অ্যাসামিজ সাবজেক্টত ফেল হলে গ্রেস মার্ক দেনে নাই আর যদি গ্রেস মার্ক দিয়ে তেনেহলে কিমান মার্ক দিয়ে সেই কারণে আজর এইটো ভিডিও বনাইছো গতিকে তোমালোকে ভিডিওটো সম্পূর্ণ চাবা আর তোমালোকে যদি এতিয়ালৈকে চ্যানেলটো সাবস্ক্রাইব কৰা নাই তেনেহলে প্লিজ চ্যানেলটো সাবস্ক্রাইব কৰি দিবা আৰু লগতে ভিডিওটোত এটা লাইক কৰি দিবা কারণ তোমালোকৰ এটা সাবস্ক্রাইব আৰু এটা লাইকৰ বাবে মোক নতুন ভিডিও বনাবলৈ আগ্ৰহ কৰে আৰু মই তোমালোকৰ বাবে ভিডিও বনাও আৰু তোমালোকে যেতিয়া সাপোর্ট নকৰা তেতিয়া বহুত বেয়া লাগে যেই নহওক আজিৰ ভিডিওৰ মূল প্ৰশ্নলৈ আহো মেট্ৰিক পৰীক্ষাত এছামিজ সাবজেক্টত ফেল হলে গ্ৰেস মার্ক দিয়ে নে নাই তোমালোকে নিশ্চয় বহুতৰ পৰাই শুনিছা মেট্ৰিক পৰীক্ষাত এছামিজ সাবজেক্টত ফেল হলে গ্ৰেস মার্ক নিদিয়ে এই কথাটো আসলে কিমান সঁচা মেট্ৰিক পৰীক্ষাত সঁচাই এছামিজ সাবজেক্টত ফেল হলে গ্ৰেস মার্ক নিদিয়ে নেকি এই কথাটো একেবাৰে মিছা মেট্ৰিক পৰীক্ষাত এছামিজ সাবজেক্টত ফেল হলেও গ্ৰেস মার্ক দিয়ে আৰু পাস কৰাই দিয়ে অকল এছামিজত গ্ৰেস দিয়ে কথাটো এনেকুৱা নহয় মেট্ৰিক পৰীক্ষাত সকলো সাবজেক্টতে গ্ৰেস মার্ক দিয়া হয় ফাৰ্ষ্টত তোমালোকৰ বুজি ল'ব লাগিব গ্ৰেস মার্ক মানে কি গ্ৰেস মার্ক মানে হৈছে বৰ্ডৰ তৰফৰ পৰা দিয়া কিছুমান এক্সট্ৰা মার্ক যেটো ছাত্ৰ ছাত্ৰীয়ে এক্সামত লিখা নম্বৰৰ বাহিৰত পায় এই মার্কসটো দিয়া হয় মূলত ফেল হোৱাৰ পৰা পাস কৰাবলৈ আৰু এটা ইয়াৰ ওয়েস্ট হোৱাৰ পৰা বচাবলৈ কিন্তু এটা কথা মনত ৰাখিবা গ্ৰেস মার্ক কোনো গিফট নহয় আৰু সকলোকে দিয়া নহয় গ্ৰেস মার্ক দিয়া হয় মূলত সিচুৱেচনৰ ওপৰত নিৰ্ভৰ কৰি যদি কোনোবা ষ্টুডেন্টে এটা বা দুটা সাবজেক্টত ফেল কৰে আৰু বাকিবোৰ সাবজেক্টত ভাল মার্ক লৈ পাস কৰে তেতিয়া হলে এই ষ্টুডেন্টজনক অলপ মার্কৰ কাৰণে ফেল হোৱা সাবজেক্ট কেইটাত গ্ৰেস মার্ক দি পাস কৰাই দিয়া হয় কিন্তু তোমালোকৰ অকল বাকিবোৰ সাবজেক্টত 30 মার্ক পাই পাস কৰি গলে নহব 30 মার্কৰ ওপৰত পাব লাগিব মিনিমাম 40 45 50 এনেকৈ মার্ক পাব লাগিব তেতিয়াহে তোমাক ফেল হোৱা সাবজেক্টত গ্ৰেস মার্ক দি পাস কৰাই দিয়া হ'ব তোমালোকৰ টেনশন ল'ব নালাগে এছামিজত ফেল হলেও গ্ৰেস মার্ক দেয়া হয় 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত বহুত ষ্টুডেন্টে এছামিজত ফেল কৰিছিল আৰু বাকিবোৰ সাবজেক্টত ভাল মার্ক লৈ পাস কৰিছিল তেনে ক্ষেত্ৰত বোৰ্ডে এছামিজত গ্ৰেস মার্ক দি হিউতক পাস কৰাই দিছিল 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত এছামিজত 10 মার্ক লৈকে গ্ৰেস মার্ক দিছিল আৰু পাস কৰাই দিছিল সেই কাৰণে তোমালোকৰ টেনশন কৰিব নালাগে 2026 চনৰ মেট্ৰিক পৰীক্ষাতো এছামিজত ফেল হলে গ্ৰেস মার্ক দেয়া হ'ব তোমালোকে যদি এছামিজত 20 মার্ক পোৱা তথাপি তোমালোকক গ্ৰেস মার্ক দি পাস কৰাই দিয়া হ'ব যদি বাকিবোৰ সাবজেক্টত ভাল মার্ক লৈ পাস কৰা আশা কৰো কথাখিনি তোমালোকে বুজি পাইছা এইখিনি আছিল আজিৰ ভিডিও যদি ভিডিওটো ভাল লাগে তেনেহলে প্লিজ চ্যানেলটো সাবস্ক্রাইব কৰি দিবা আৰু লগতে ভিডিওটোত এটা লাইক কৰি দিবা আৰু তোমালোকে যদি আমাৰ হোৱাটছএপ চেনেলত জয়েন হোৱা নাই তেনেহলে সোনকালে জয়েন হোৱা হোৱাটছএপ চেনেলৰ লিংক পিন কমেন্টত দিয়া আছে